হ'ব এই জীৱন তুমি নহ'লে আহিলো যে মনে মনে মুকু মনা কাৰ বাবে ৰচিম দিম সপোন কি হ'ব হে উঠিলা বোলা ভাবিলোঁ দেখাওঁ আপোনালোককো ব'লক দেখাই আছোঁ মই বনোৱাৰ সময়ত দেখাব পাৰিলোঁ হয় কিন্তু আমাৰ এইজনী আছে নহয় এইজনীৰ পৰা নোৱাৰিলোঁ তো এতিয়াই দেখাই দিওঁ আৰু এইটো মোৰ কামৰ শিতান মই এইবোৰ কাম কৰি ভাল পাওঁ এইটো 6 পাউণ্ডৰ কেক পৰিয়ে যাম মই এতিয়া কৃষ্ণ এইটো চাওকচোন কেনেকুৱা লাগিছে ষ্ট্ৰবেৰী ফ্লেভাৰ দিছোঁ চাওক ওচৰৰ পৰা দেখাই দিওঁ অকণমান ওপৰৰ ডেক'ৰেশ্যনটো এইটো ওপৰৰ ষ্টেপত ফুলবিলাক পখিলা বল চব আছে এইবিলাক মোৰ কেকৰ সৰু সুৰা সামগ্ৰী তাৰপিছত এইবোৰ আনি থোৱা আছে বহুত বস্তু দৰকাৰ কি ক'ব এইজনী শুলে এতিয়া মই লৰালৰিকৈ গৈ মনে শুনি অলপ সাৰ পাই যাব যে শব্দ শুনিলে মই এতিয়া কৰোঁ কি মই এতিয়া মানিমুনি কেইডালমান সেইদিনাখন আনিছিলোঁ যে পথাৰলৈ গৈছিলোঁ তো সেয়া মানিমুনি কেইডালমান আনিলোঁ মানিমুনি কেইডাল বাচি লৈ তাই শুই থাকোঁতে বাচি লওঁ নহ'লেতো বাচিবলৈ তাই নিদিব মোক তো বাচি লওঁ ব'লক এইখিনি মানিমুনি চব মানিমুনি তাই শুই উঠা আগে বাচি লওঁ নহ'লেতো বাচিব নোৱাৰিম তাই বাচিব নিদিব মানিমুনি ইমান ধুনীয়া চাকচোন ইমান ধুনীয়া কি ধুনীয়া দেখিছে আজি 2 দিন হ'ল যদিও মানিমুনিখিনি বেয়া হোৱা নাই কিন্তু একদম মানে ছিঙি অনাৰ দৰে হৈ আছে পলিথিনত থৈ দিব লাগে আপোনালোকেও যদি কেতিয়াবা ছিঙে বা দুসাঁজ খাম বুলি ভাবে একেসাঁজতে যদি শেষ নহয় তেতিয়া এক কাম কৰিব পলিথিন তাত এনেকৈ বান্ধি ৰাখি দিব 2-3 দিন সপ্তাহটো থাকি যায় আৰু খাব পৰা হৈ থাকে সপ্তাহটো নাথাকিব পাৰে দেই গৰম দিন আহিছে গৰমত অকণমান হেৰি হৈ যায় শাক পাচলিবোৰ সেউজীয়া শাক পাচলিবোৰ কিন্তু এইটো বস্তুটো মই খাই খুব ভাল পাওঁ দেই আপোনালোকে কেনেকুৱা পাই নাজানো জনাবচোন আৰু এই চব্জিটো মানে কি পেটৰ কাৰণেও ভাল আৰু সোৱাদযুক্তটো হয়েই মইতো ভাল পাওঁৱেই আপোনালোকে পায় নে নাপায় সেইটো নাজানো মই নিজৰ কথাই কৈ আছোঁ দেই আপোনালোকে কমেণ্টত জনাব তেতিয়া মই আপোনালোকৰ কথাও গম পাম আৰু মই বিশেষকৈ এই আলু শুকান বুট তাৰপিছত পিঁয়াজ চিয়াজ এনেকৈ দি পিটিকি খাই ভাল পাওঁ আৰু কি কয় শুকান মাছ যে শুকান মাছটো খায় আপোনালোকে খায় নে নাখায় খায়েই প্ৰায়ে খায় তাৰ ভিতৰতে কোনোবাই নাখায় আৰু ধৰক 100ৰ ভিতৰত 10% মানুহে নাখাব পাৰে 20% মানুহে তো বাকী 80% মানুহেই খায় শুকান মাছ তো ময়ো খাওঁ তাৰে মাজতে পৰোঁ ময়ো তো মই শুকান মাছৰ লগত এনেকৈ অকণমান জুলীয়াকৈও ভাল পাওঁ জলকীয়া বিলাহী দি পিনি অকণমান থপথপীয়াকৈও ভাল পাওঁ আৰু কেতিয়াবা যি টি কৰি খাই ভাল পাওঁ মানে মই কেতিয়াবা বুলি নহয় আৰু মানে খোৱাৰ মানে এনেকৈয়ে খাম যে এনেকুৱা নহয় আৰু মানে মই যি টি কৰি খাই ভাল পাওঁ ভাল পোৱা বস্তুটো যেনেকৈয়ে হওক ন ভালেই লাগে আৰু এই বস্তুটো কি হয় বজাৰত নাপায় আপুনি বজাৰত মানে সদায় নাপায় কেতিয়াবা পোৱা যায় তো পথাৰলৈ গৈ আৰু ছিঙি আনাই বেষ্ট এভেইলেবল হয়নে নহয় ভগৱানৰ বৰদান ভগৱানে দিয়া বস্তু কোনেও তাতে ৰুবও নালাগে কোনেও তাতে উঠাই শেষো কৰিব নোৱাৰে কিমান খাব আপুনি ভগৱানৰ মানে অপাৰ মহিমা কয় যে এয়াই এইবোৰ
মোৰ মানিমুনি চাফা কৰি হৈ গ'ল এয়া চব মানিমুনি তো এতিয়া মানুহজনে মানিমুনি নাখায় তো সেইকাৰণে তেওঁৰ কাৰণে কিবা এটাতো কৰিব লাগিব যোগাৰ সেইকাৰণে কি আনো জানো চাওঁচোন পাকঘৰলৈ গৈ তেওঁৰ কাৰণে কাটো চাফা কৰি লওঁ এইবোৰ বস্তুবোৰ চব যোগাৰ কৰি লওঁ তাৰপিছত বলক ভিডিঅ'টো চাই থাকক মই চব্জিটো লৈ আহিলোঁ মোৰটোত অকণমান আছে পিছত বাকী নাই ভিডিঅ' চলি আছে দেখোন মোৰ তেওঁ খাব বোলে সেয়া ভেন্দি আলু শুকানকৈ বনাই দিওঁ অকণমান মানে জোৰকৈ কথা পাতিলে হৈ যায় খাম অকণমান এই আছে নহয় গাখীৰ আহিলে নহয় নিজে মিলাই দিয়া একো নহয় খাম আকৌ অকণমান মই চাহ খোৱাই নাই মই এখন চাহ নাখাওঁ বেছি জানাই মই এতিয়া এটুপি খাম এইয়া এই মোৰ মানুহজনে বনাইছে মোৰ মানুহজনে ইমান মৰমত বনাই দিছে চাহটো পাই এয়া সেইফালে এতিয়া ধুনীয়াকৈ খাম জুতিৰে তাৰপিছত ভাতলৈ যাম মোৰ ভাত খাব হৈ গ'ল মই কেনেকৈ বনালোঁ মানিমুনি দেখাব নহ'ল লৰালৰিকৈ বনালোঁ এয়া বনালোঁ মানিমুনি আলু তাৰপিছত শুকান মাছ দি বনালোঁ তাৰপিছত ভেন্দি ভাজি সেয়া ভেন্দি ভাজি দালি ইমানেই তেতিয়াহ'লে খাইহে লগ পাম আৰু খাই লওঁ তাৰপিছতে আকৌ আহিম কি হ'ল কোৱা বা স্কুলৰ পৰা আহিলে কাঁহী আনিব ৰ'বা নালাগে হ'ব দিয়া মোৰ ভাত পানী খোৱা বোৱা হৈ গ'ল ভাত পানী খাই আপোনাৰ অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ মোৰ চেলেংখন ধুব লগা আছিলে কালি আমাৰ ইয়াতে বোকাজান ফিচাৰীপাৰ নামঘৰত অখণ্ড ভাগৱত চলি আছে মই যাব পৰা নাই তো মই কাইলৈ যাম বুলি ভাবিছোঁ সেইকাৰণে মানে চেলেংখন ধুলোঁ চেলেংখন নতুন চেলেং তো মাৰ দিয়া আছে যে মাৰটো নগ'লে ভাল নালাগে তো মই ধুই মাৰটো জোৱাই লৈ চেলেংখন কোমল হয় ধুলে মাৰটো গ'লে যিহেতু মাৰ দিয়া চেলেংখন আশী সূতাৰ বহুত ধুনীয়া হয় আপোনালোকৰো কেতিয়াবা প্ৰয়োজন হ'ব কেতিয়াবা হয় এই বিশেষকৈ আমাৰ অসমীয়া সমাজত চেলেঙৰ খুবেই প্ৰয়োজন নামঘৰলৈ গ'লে নহয় জানো যদি আপোনালোককো লাগে মানে এনেকুৱা চেলেং তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব কাৰোবাক প্ৰয়োজন হ'লে চেলেঙৰ দৰকাৰ হ'লে আশী সূতাৰ চেলেং মোৰ মায়ে আনিছিলে তো মই মাৰ পৰা এখন ৰাখি থৈছোঁ চেলেংখন দেখাওঁ বলক তাৰপিছত ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিলৈ আহোঁ বাই বাই চেলেংখন এবাৰ দেখুৱাই দিওঁ লাষ্টত এইখন চেলেংখন ধুনীয়া আশী সূতাৰ চেলেং মই ধুই দিলোঁ এইখন ধুই পিনি শুকালোঁ চব হৈ গ'ল এতিয়া আৰু গুড নাইট বাই বাই আহিছোঁ আকৌ লগ পাম এটা নতুন ৰাতিপুৱাৰ লগতে এটা নতুন দিনত